Hello, namaskar and welcome to my YouTube channel again, guys. মই আছোঁ বৰ্তমান জাগিৰোড আৰু মই বিশেষ এটা কামত আহিছিলোঁ আৰু সেইটো মই কৈ আছোঁ আপোনালোকক আৰু এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত সুবিধাজনক হ'ব আৰু বহুত হেল্পফুল হ'ব আপোনালোকৰ বাবে আৰু মই এতিয়া আছোঁ জাগিৰোড ধুনীয়াকৈ ব্ৰিজৰ ওপৰত দেখিবলৈ পাই আছে। এইটো হৈছে জাগিৰোডৰ নতুন ব্ৰিজখন। মই বৰ্তমান এপ্লাই কৰি আহিলোঁ আমাৰ আসাম পুলিচত। মই অসম পুলিচত এপ্লাই কৰি আহিলোঁ আৰু ডকুমেণ্টছ কি বিচাৰিছে কি বিচৰা নাই মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি অসম পুলিচক ABUB যদি এপ্লাই কৰিছে তাত যেনেকুৱা ধৰণৰ ডকুমেণ্টছ বিচাৰিছিলে সেই একে ডকুমেণ্টছেই লাগিব ফৰেষ্ট গাৰ্ডতো আৰু ফৰেষ্টৰ পষ্টতো। চ' গাইজ আপোনালোকে যদি ফৰেষ্ট গাৰ্ডত যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে মেইন ডকুমেণ্টছ হৈছে আমাৰ এইটো এমপ্লয়মেণ্ট এক্সচেঞ্জ এইখন লাগিব আপোনালোকৰ। এইখন হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জখন। তাৰপাছত আপোনালোকৰ যদি কোৱালিফিকেশ্যনৰ হিচাপে আপোনালোকৰ যি কোৱালিফিকেশ্যন আছে সেই ডকুমেণ্টছ লাগিব আৰু আপোনালোকে যদি আৰু গ্ৰেজুৱেট কৰা আছে তেনেহ'লে গ্ৰেজুৱেট পাছ কৰা চাৰ্টিফিকেট এইবোৰ লাগিব আৰু আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, ছিগনেচাৰ, ফটো এইবোৰে লাগিব। যিহেতু আসাম পুলিচত ABUB-টো এপ্লাই কৰিছে আপোনালোকে অলৰেডি, তো তাতে যি ডকুমেণ্টছ বিচাৰিছিলে সিহঁতক সেই একে ডকুমেণ্টছে লাগিব। চ' গাইজ কিছুমান জবত মানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিছে আৰু সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু নৰ্মেল কিছুমান আছে যিটো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নালাগে তাতে এপ্লাই কৰিব পাৰে আৰু মই ধুনীয়াকৈ এপ্লাই কৰি আহিলোঁ আৰু আপোনালোকৰ ডকুমেণ্টছবোৰ ওচৰত ক্লিয়াৰ কৰি ল'ব আৰু যিহেতু আজিৰ পৰা এপ্লাই ডেট হৈছে মই এপ্লাই কৰিলোঁ আৰু ভিডিঅ'টো আপোনালোকৰ কাৰণে সুবিধা হ'ল নে নাই কমেণ্ট কৰি জনাব আৰু ইনফৰমেশ্যনৰ ভিডিঅ' হ'ল এইটো আৰু লগতে সোনকালে বনাই দিয়া হ'ল আৰু আজি 22 তাৰিখ মই 22 তাৰিখ দিনাখন এপ্লাই কৰিলোঁ আৰু এপ্লাইটো ধুনীয়াকৈ হৈ গৈছে আৰু এপ্লাই কৰাৰ সময়ত আপোনালোকে ভালকৈ এপ্লাই কৰিব আৰু আখৰৰ নিজৰ নাম এটা লেটাৰ সম্পূৰ্ণ এটাও ভুল নোহোৱাকৈ আপোনালোকে ধুনীয়াকৈ চব ক্লিয়াৰ কৰি মানে এপ্লাই কৰি দিব। এটাও যাতে আপোনালোকৰ স্পেলিং A বা B I এনেকুৱা একো যাতে ভুল নহয়। এই ভুল হ'লে মানে আপোনালোকৰ ৰানিং কৰাৰ সময়ত বা ক'ৰবাত আপোনালোকৰ মানে প্ৰব্লেম দিব আৰু তাকে ইমানকে কৈ মোৰ ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ আৰু লগ পাম নেক্সট এটা ভিডিঅ'ত আৰু এপ্লাই কৰাৰ সময়ত তাকে ক'লোঁ সতৰ্ক কৰি এপ্লাই কৰিব। এইটো চাগে এবাৰ কাৰেকশ্যন কৰাৰ সুবিধা দিব পাৰে নিদিব পাৰে, এইটো ফৰেষ্টৰ হয় যিহেতু। চ' আপোনালোকে এবাৰতে এটাও ভুল নোহোৱাকৈ ভালকৈ মানে ছাবমিট কৰাৰ সময়ত এবাৰ চাই ল'ব আৰু মই ধুনীয়াকৈ এপ্লাই কৰি আহিলোঁ আৰু এতিয়া লাহে ধীৰে পঢ়া শুনাৰ লগতে ৰানিং প্ৰেক্টিছ কৰিব লাগিব। সেইসমূহ ভিডিঅ' আপোনালোকে পাই থাকিব আৰু এতিয়া ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, লগ পাম নেক্সট এটা ভিডিঅ'ত। আজিলৈ মানে থেংক ইউ, তিলেন দাদা, বাই বাই।